ধুনীয়া পৰিৱেশ আৰু আমি ইতিমধ্যে মই এতিয়া মোৰ নিজৰ ভোট চেণ্টাৰত আছোঁ ৰুণিখাটাত। তাৰ আগত আমি হাতীচাৰ গৈছিলোঁ দাঁতঘাৰীত, তাত বিৰাট ভাল। আৰু আমি শান্তিপুৰ দেউচিৰি চবতে সোমাই আহিছোঁ। ভাল পৰিৱেশ আৰু মানে গম পোৱা যায় আৰু ইয়াত কোনো মানে অপজিশ্যন এগ্ৰেছিভ যিখিনি থাকিব লাগে একেবাৰে আমি দেখি পোৱা নাই। চব মানে পজিটিভ ইন ফেভাৰ অফ ৰুলিং NDA ফেভাৰত আছে। আৰু বিশেষকৈ আমাৰ ইয়াত ভাল কি হ'ল, আমাৰ BPFৰ নিজা কেণ্ডিডেট আছে। NDA হিচাপে আছে যদিও BPFৰ আমাৰ পানীৰাম ব্ৰহ্ম ডাঙৰীয়া আছে। ওলাই যাব আৰামছে, টেনশ্যন নাই। ধুনীয়াকৈ আমি চিটলি চিৰাং সমষ্টি হিচাপে এছেম্বলি ছেগমেণ্ট এইটোত আমি আৰামছে জিতি যাম। 100% ক'ব পাৰি আৰু ইয়াত কোনো ডাউট নাই আৰু ক'ব পাৰি। আশাটো বিৰাট ভাল, একদম ওলাব, কোনেও মানে সন্দেহ কৰিব নালাগে। আৰু ৰাইজৰ সঁহাৰিটো খুব ভাল। আৰু চবেই আহি আজি আমাৰ নাঙলৰ চিনত ভোট দিছে। চবেই আমাৰ ফেভাৰতে আহিছে, ৰাইজো ওলাই আহিছে। চবেই যিখিনি যি দেখা পাইছোঁ চবেই BPFৰ পক্ষত আছে আৰু কাৰণো আছে। আমাৰ মাননীয় চিফ শ্ৰীযুত হাগ্ৰাবা মহিলাৰী ছাৰে যেনেকৈ কথা মতে কাম কৰি গৈছে, হি ইজ দ্য মেন অফ একশ্যন বুলি ক'ব পাৰি। সেইকাৰণে আৰু যি কয় সেইটো কৰে, সেইটোৱে আমাৰ মূল মন্ত্ৰ। আৰু নিশ্চিতভাৱে ৰাইজে সেই আশীৰ্বাদ আজি কৰিছে, আশীৰ্বাদ দিছে আমাক। ইয়াততো কোনো যুঁজাৰো নায়েই দেখোন। এবছলুটলি আমি একেবাৰে মানে বৰ ডাউন কৰিছে আমাৰ আগত চবে। আৰু ইয়াত আৰু যুঁজিব লগা চিটলি চিৰাং সমষ্টিত মই দেখাই নাই। কোনোবা খেলিব পাৰে কিন্তু যুঁজিম বুলি খেলা নাই। প্ৰাৰ্থীৰ সিহঁতৰ দলৰ মৰ্যাদা ৰাখিবৰ বাবে কোনোবাক প্ৰাৰ্থী দিব লাগে, সেইকাৰণে দিছে। কিন্তু খেলিম বা যুঁজিম বা জিকিম সেনেকৈ সেই ভাৱ লৈ মানে তেখেতসকলে নিৰ্বাচন খেলা নিচিনা মই আমাৰ স্পেচিয়েলি চিটলি চিৰাং সমষ্টিত মই দেখিবলৈ পোৱা নাই। মাৰ্জিন কিমান পাব পাৰে? বহুত পাব। মই একজেক্টলি মেথামেটিক্স মানে ক'ব মই বিচৰা নাই, কিন্তু যথেষ্ট ভোট আমি ইয়াত পাম, যথেষ্ট ভোট পাম আৰু আনলিমিটেড। 15টা সমষ্টি, 15টাত আমাৰ 15টাই ক্লিন। BTC হিচাপে আমাৰ ক্লিন। আমাৰ হাইকমাণ্ড মাননীয় শ্ৰীযুত হাগ্ৰাবা মহিলাৰী ছাৰে যেনেকৈ আমাক আদেশ আৰু নিৰ্দেশ দিছে, সেইমতে আমি ৰাইজক লৈ কাম কৰিছোঁ, ঘূৰিছোঁ। আৰু তেখেতে যেনেকৈ আমাক অৰ্ডাৰ দিছে সেইমতে আমি কাম কৰিছোঁ। আৰু নিশ্চিতভাৱে আমাৰ BTC এৰিয়া হিচাপে NDAৰ 15টা আমাৰ একদম আৰামছে ওলাই যাব। আৰু নিশ্চিতভাৱে অহা মাহৰ মে' মাহৰ 4 তাৰিখত ৰিজাল্টত আমাৰ ওলাব। আৰু অসম চৰকাৰৰ এইবাৰ মানে ট্ৰিপল ইঞ্জিন গভৰ্ণমেণ্ট হ'ব BTC এটা চৰকাৰ, অসম চৰকাৰ আৰু ভাৰত চৰকাৰ। একদম আমিয়ে মেইন হ'ম। BTCটো আমিয়ে আৰু BPFে আৰু ৰাইজৰ লগত যিহেতু আমি আছোঁ, সেইকাৰণে আমি ৰাইজৰ কাম কৰিম যেতিয়া, সেইকাৰণে আমিয়ে নিজকে মানে মেইন বুলি ভাবিছোঁ।